ওম নমো শিৱায় নমো নমঃ মই জ্যোতিষ আচাৰ্য প্ৰচাৰ আচাৰ্য কৰি আছোঁ 28 ছেপ্টেম্বৰ 2022 বুধবাৰ 11 আহিন সূৰ্য উদয় হ'ব 5:17:53 সূৰ্য অস্ত হ'ব 5:11:48 তিথি হ'ব শুক্লা তিথি নক্ষত্ৰ হ'ব চিত্ৰা কোনো জাতক জাতিকাৰ যদি জন্ম হয় তেনেহ'লে তুলা ৰাশি হ'ব বৈশ্য বৰ্ণ হ'ব মতান্তৰে শুদ্ধ বৰ্ণ হ'ব দেৱাৰীকণ হ'ব বাঘৰ অস্থি লাভ কৰিব আৰু বৰুণ যোগ পৰিব কোনো জাতক জাতিকাৰ যদি আদ্য ঋতু হয় তেনেহ'লে 15 দিনীয়া বৃশ্চিক যোগ পৰিব মতান্তৰে 3 মহীয়া প্ৰতিহিনা যোগ লাভ কৰিব আৰু কোনো জাতক জাতিকাৰ যদি মৃত্যু হয় তেনেহ'লে মৰণোদোষ নাপায় বা নাই যাত্ৰা এই দিনটোত নাই শুভ কৰ্ম এই দিনটোত নাই এতিয়া আহোঁ দৈনিক ৰাশিফল শিতানলৈ প্ৰথমতে আহোঁ মেঘ ৰাশি জাতক জাতিকাসকলৰ ক্ষেত্ৰত মেঘ ৰাশি জাতক জাতিকাসকলৰ ক্ষেত্ৰত দিনটো যথেষ্ট আনন্দময় দিন হ'ব কোনো বস্তুৰ আদান প্ৰদান কৰাৰ সম্ভাৱনা দেখা যায় এতিয়া আহোঁ বৃষ ৰাশি জাতক জাতিকাসকলৰ ক্ষেত্ৰত বৃষ ৰাশি জাতক জাতিকাসকলৰ ক্ষেত্ৰত দিনটো কৰ্ম ব্যস্ততাৰ মাজেৰে পাৰ কৰিব আৰু কৰ্মত তেওঁলোকে যিটো কৰিব সেইটো সফলতা লাভ কৰিব পাৰিব এতিয়া আহোঁ মিথুন ৰাশি জাতক জাতিকাসকলৰ ক্ষেত্ৰত মিথুন ৰাশি জাতক জাতিকাসকলৰ ক্ষেত্ৰত প্ৰেম ভাল পোৱা ক্ষেত্ৰত অত্যন্ত শুভ হ'ব আৰু এই শুভতাৰ মাজেৰে বা আনন্দ ফূৰ্তিৰ মাজেৰে দিনটো পাৰ কৰিব এতিয়া আহোঁ কৰ্কট ৰাশি জাতক জাতিকাসকলৰ ক্ষেত্ৰত কৰ্কট ৰাশি জাতক জাতিকাসকলৰ ক্ষেত্ৰত যিসকল ছাত্ৰ ছাত্ৰীয়ে পঢ়া শুনাৰ ক্ষেত্ৰত গুৰুত্ব দিছে বা পঢ়া শুনা কৰি আছে তেওঁলোকে সুনাম অৰ্জিত কৰিব পাৰিব এতিয়া আহোঁ সিংহ ৰাশি জাতক জাতিকাসকলৰ ক্ষেত্ৰত সিংহ ৰাশি জাতক জাতিকাসকলৰ ক্ষেত্ৰত যিসকলে নতুন বস্তু কিনা বা ঘৰ নিৰ্মাণ কৰা বা গাড়ী কিনা আদিত পৰিকল্পনা কৰি আছে সেই দিনটোত তেওঁলোকে সাফল্যতা লাভ কৰিব পাৰিব এতিয়াও কন্যা ৰাশি জাতক জাতিকাসকলৰ ক্ষেত্ৰত কন্যা ৰাশি জাতক জাতিকাসকলৰ ক্ষেত্ৰত যিকোনো কামেই হওক নানা বাধা বিঘিনিৰ মাজেৰে কামটো আৰম্ভ কৰিব যদিও কামৰ যিটো সাফল্যতা আছে সেইটো তেওঁলোকৰ পক্ষে থাকিব এতিয়া আহোঁ তুলা ৰাশি জাতক জাতিকাসকলৰ ক্ষেত্ৰত তুলা ৰাশি জাতক জাতিকাসকল এই দিনটোত যথেষ্ট ব্যস্ততা থাকিব ঘৰুৱা হওক শিক্ষা দীক্ষাৰ লগত জড়িত ব্যক্তি হওক বা অফিচ ৰিলেটেড কাম হওক যিকোনো কৰ্মতে নহওক দিনটো অত্যন্ত ব্যস্ততাৰ মাজেৰে পাৰ কৰিব এতিয়া আহোঁ বৃশ্চিক ৰাশি জাতক জাতিকাসকলৰ ক্ষেত্ৰত বৃশ্চিক ৰাশি জাতক জাতিকাসকলৰ দিনটো যিকোনো কৰ্ম কৰক সুন্দৰ পৰিৱেশ এটা পাব আৰু সুন্দৰ পৰিস্থিতিৰ মাজেৰে তেওঁলোকে দিনটো পাৰ কৰিব পাৰিব এতিয়া আহোঁ ধনু ৰাশি জাতক জাতিকাসকলৰ ক্ষেত্ৰত যিসকল জাতক জাতিকাই খাই মেলি যথেষ্ট ভাল পায় সেইসকলৰ ক্ষেত্ৰত দিনটো অত্যন্ত শুভ হ'ব কাৰণ এই দিনটোত তেওঁলোকে ন উপবান বা ন খাদ্য তেওঁলোকে সন্মুখত পাব আৰু খাই মেলি দিনটো আনন্দ ফূৰ্তিৰ মাজেৰে পাৰ কৰিব পাৰিব এতিয়া আহোঁ মকৰ ৰাশি জাতক জাতিকাসকলৰ ক্ষেত্ৰত মকৰ ৰাশি জাতক জাতিকাসকলৰ ক্ষেত্ৰত দিনটো যথেষ্ট ভাল হ'ব কাৰণ দিনটো শান্তিময় হ'ব আৰু মনটো শান্তি হৈ থাকিব আৰু যিকোনো কৰ্ম হাতত লওক কুল মাইণ্ডেৰে এই কামসমূহ কৰিব পাৰিব বা কুল মাইণ্ডেৰে কৰ্মসমূহ কমপ্লিট কৰি সফলতাৰ নতুন শিখৰ লাভ কৰিব পাৰিব এতিয়া আহোঁ কুম্ভ ৰাশি জাতক জাতিকাসকলৰ ক্ষেত্ৰত কুম্ভ ৰাশি জাতক জাতিকাসকলৰ ক্ষেত্ৰত যিসকলে সামাজিক ৰিলেটেড কাম কৰি আছে বা সামাজিক কৰ্মত জড়িত হৈ আছে এই দিনটো তেওঁলোকৰ বিশেষ এটা দিন হ'ব কাৰণ দিনটো যথেষ্ট ব্যস্ততাৰ মাজেৰে পাৰ কৰিব এতিয়া আহোঁ মীন ৰাশি
জাতক জাতিকাসকলৰ ক্ষেত্ৰত মীন ৰাশি জাতক জাতিকাসকলৰ ক্ষেত্ৰত দিনটো ন চেষ্টা কৰিব বা ন প্ৰচেষ্টা কৰিব যাতে নিজৰ অস্তিত্ব বজাই ৰাখিবৰ কাৰণে, আৰু সেই প্ৰচেষ্টাত তেওঁলোকে নতুন শিখৰ বা সফলতা লাভ কৰিব পাৰিব। ধন্যবাদ।